নতুন গান কম উন্মনা উন্মনা মনৰে কবিতা হেৰি আহে স্পীক কওক উন্মনা মনৰে কবিতা মনৰে কবিতা নাই বুজি পোৱা নাই গোটেই গম পাইছোঁ ই গোটেই বুজি পোৱা নাই বুজি নাপায়ো দেচোন কি বুজি পাব অসমীয়া ভাষা মনৰে কীবৰ্ড খান ভাল নহয় তোৰ কিবা বহুত ডাঙৰ ভাল লাগে ঐ কিয় ডাঙৰ কাৰণে ভাল নহয় নেকি এই এডভাৰটাইজ মকা আহে এডভাৰটাইজ এটা পিকনিক এটা বনভোজ আয়োজন কৰিছোঁ গতিকে আমি লোকেশ্যনটো মানে ঘূৰি লৈছোঁ সেইটোৱে মডাৰ্ণ কামে পুৰণি প্ৰসিদ্ধ প্ৰাচীন কালৰ এটা কীৰ্তিচিহ্ন আছে গতিকে আমি মডাৰ্ণ কামে বুলি ক'লে আৰু ইয়াত বিস্তাৰভাৱে নালাগে খবৰ লগাৰ কোনো প্ৰয়োজনতা নাই গতিকে মনলৈ পৰিছে যথেষ্ট গতিকে আমি ভাবিছোঁ আজি আমাৰ বনভোজটো মানে সফল হওক আৰু সফল আছে কথাটো ক'লোঁ আৰু এইবিলাক ক'ৰ পৰা আহিছে ক'ব নোৱাৰোঁ আৰু কুঁৱলী যথেষ্ট কুঁৱলী আৰু ওলাইছে আমাৰ লগৰ সহকৰ্মীসকল ঘৰৰ পৰা আহিছা ভাই এইগিলা আমাক যদি আগতে কওঁ না মোৰ ঘৰৰ পৰা মই এইগিলা খন্তি চন্তি ৰামা চামা চব লৈ আহিলোঁ হয় ইমান সময় মোৰ কামেই হ'ল হয় 3টা ইটা উঠাই লৈ আহিলোঁ হয় বা ডাঙৰ হা ইমান ধুনীয়া জাগা আমি জানোতো এইখিনি এতিয়া ডাইনিং কেইখন পাৰ অলপ দেখা শুনি তাকেতো কৈছোঁ এতিয়াও ইটাত কেনেকৈ এটা আহি বিচাৰিছা হৈছে আৰু নাই দেচোন যা শিল বিচাৰি পিছা যা এঘাৰটা বাজি পেলাই হা
ভাত বান্ধিলে গেলা